মোক উভনি অৱস্থাত যাই সঞ্জীৱ নাথ আৰু হৰিপ্ৰসাদ নেওগ আৰু কোন আছিল তো মোক পুৰা মাৰিছে। এতিয়া হাতবিলাক মাৰিছে, গলত মাৰিছে, কাণত মাৰিছে, বুকত মাৰিছে, তলত মাৰিছে। মোক মাৰি পেলাই বস্তাত ভৰাই পেলাই পেলাই দিব আৰু কয় মাৰি পেলাও এই বাঙালক ৰাখি লাভ নাই, মাৰি পেলাও। মই ভৰিত ধৰিছোঁ তথাপিও মোক মানে না, মোক লেঠাই মাৰি ৰাস্তা লৈ গৈছে আৰু কৈছে মাৰি পেলাই দি ইয়াক ৰাখিব নালাগে। কালি ৰাতি মই একো নাজানো। কালি ৰাতি মই ডিউটি কৰি যাই টোপনি আহিছোঁ। মোক টোপনি অৱস্থাত যাই সঞ্জীৱ নাথ আৰু হৰিপ্ৰসাদ নেওগ আৰু কোন আছিল তো মোক পুৰা মাৰিছে। এতিয়া হাতবিলাক মাৰিছে, গলত মাৰিছে, কাণত মাৰিছে, বুকত মাৰিছে, তলত মাৰিছে। মোক মাৰি পেলাই বস্তাত ভৰাই পেলাই পেলাই দিব আৰু কয় মাৰি পেলাও এই বাঙালক ৰাখি লাভ নাই, মাৰি পেলাও। হৰিপ্ৰসাদে কয়, সঞ্জীৱ নাথে কয় মাৰি পেলাও। মই ভৰিত ধৰিছোঁ তথাপিও মোক মানে না, মোক লেঠাই মাৰি ৰাস্তা লৈ গৈছে আৰু কৈছে মাৰি পেলাই দি ইয়াক ৰাখিব নালাগে। তাৰপিছতে ঘৰৰ ওচৰৰ মানুহবিলাক এই অমলৰ ভাইবিলাক ইহঁতে লাঠি ঠেঙা লৈ আহি মোক জীৱন ৰক্ষা কৰে। পাছত মোক সিহঁতে ৰাখিছিল ৰাতি। আকৌ টোপনি আহিছে, আৰু একবাৰ আহিছে, আহি আৰু উঠাই আৰু মাৰিছে মোক। দুইবাৰ মোক মাৰে। আৰু অৰূপ ছাৰৰ ওচৰত গ'লোঁ। এই ছাৰে কৈছে যা তুই ক'ত ডিচি SP ৰিপৰ্ট কৰে না কেছ কৰে, কি কৰে কৰি থাক, ইয়াৰ পৰা যা। মই তাৰ পাছত আহিলোঁ, আহি গোটেই ৰাতি বহি থাকিলোঁ। মই একো নাজানো, মই কি বুলি মাৰিছো। হয়তো আমাৰ ঘৰৰ কি গোপন কথা জানে, গোপন কথা প্ৰকাশ কৰিব। সিহঁতৰ ঘৰত CC কেমেৰা আছে চাৰিওফালে। ক'ত কি এই অৰূপ কুমাৰৰ ঘৰৰ চাৰিওফালে CC কেমেৰা আছে। সিহঁতে কোনে কি কৰে নকৰে মই নাজানো। মোৰ ডিউটি আছিল, মোক কিবা কৈছে মই একো নাজানো। হা, সিহঁতে ঘৰৰ মানুহ বুদ্ধি পৰামৰ্শ কৰি মোক মাৰিছে। এতিয়া মইতো টুকুৰিত আছিলোঁ, সিহঁতে ঘৰৰ সবে মিলি আলোচনা কৰি আহিছে মোক মাৰাৰ কাৰণে। হৰিপ্ৰসাদ নেওগ অৰূপ কুমাৰ ছাৰৰ PSO আৰু সঞ্জীৱ নাথ অৰূপ কুমাৰ ছাৰৰ ড্ৰাইভাৰ। এই দুইজনে মোক খুব মাৰিছে আৰু বস্তা লৈছে, কৈছে বস্তাত ভৰাই সিহঁতক মাৰি পুতি থ, এনেকুৱা কয়। মই হোমগাৰ্ড হিচাপে সিহঁতৰ ঘৰত হাউচ গাৰ্ড ডিউটি কৰি আছোঁ। আর হরিপ্রসাদ নেওগ অরূপ স্যারের PSO, সঞ্জীৱ নাথ অরূপ স্যারের ড্রাইভার। কিমান বছর ধরে আপনি আছেন? মই ইহঁতৰ ঘৰত 2 বছৰ ধৰি ডিউটি কৰিছোঁ। ইমান দিন মোক বহুত বেয়া ব্যৱহাৰ দেখা নাই, কিন্তু ভিতরে কি হিংসা কৰিছে মই এইটো নাজানো। কালি ৰাতি 1টা বজাত মই FIR দিছোঁ। পিছত আমাৰ সংগঠনৰ মানুহবিলাক আহিছে, আহি মোক লৈ যাই মেডিকেল কৰি কোকৰাঝাৰ থানাত FIR দিছে। অৰূপদেক জনাইছো। অৰূপদে মোক ধমক দি খেদাই দেয়, কয় যা DCSC কমপ্লেইন কৰিবি না কেছ কৰিবি, কৰি থাক, মোৰ ইয়াত এইবিলাক নাটক দেখাই লাভ নাই, এরকম কৰি কয়। তাৰপিছত মই কি সিহঁতে পাত্তা নাপালোঁ। মই ক'ত যাওঁ ইমান ৰাতি। মই যেনে তেনে ৰাতিটা থাকলোঁ। থাকি আমাৰ সংগঠনক ফোন কৰিলোঁ, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক। সিহঁতে আহি মোক মেডিকেল কৰাই FIR দিছে কোকৰাঝাৰ থানাত। আপনি কি ক'ব, এটা কি দাবি জানাবেন? কিন্তু মই কি কৰোঁ, মইতো মৰি যাম। মোৰ 3টা ল'ৰা, একটা আছে হোষ্টেলত, একটা ল'ৰা যে কলেজ পঢ়ি যিটো আহিছে, আৰু একটা সৰু আছে। মই যদি মৰি যাম, বাচ্চাগুলো কোনে মানুষ কৰিব? আপনি কি আহ্বান জানাব সরকার প্রশাসনক? কিন্তু যেটো ন্যায্য বিচার সেটো লাগে মোক, যেটো ন্যায় বিচার সেটো লাগে। অরূপ স্যার নিজে কিয় মোক মাৰাব? মই মুছলিম দেখি মোক কোৱা যে মই গুচি যাম। যদি অরূপ কুমার যদি মোক কয় মুছলিম মানুহ মই নাৰাখো, তুই গুচি যা, তাহলে মই গুচি আহোঁ। মোক কিয় মাৰিব লাগে? মই কৈছোঁ মোক কিয় মাৰিছে আপুনি? ইহঁতে মাৰিব নাদিলে PSO কিয় মাৰিব? আপোনাক ধৰ্ম মুছলিমক লৈ কিবা কথা কৈছিল? কথা কৈছে মোক। কি বুলি কৈছে? কৈছে বাঙালক মাৰ, এই মুছলিমক ৰাখিব নালাগে, মাৰি বস্তাত ভৰাও, এরকম কয়। মিয়াক মাৰ বুলি কৈছে? মিয়াক মাৰ বুলি কয়, মিয়াক মাৰি বস্তা, আৰু বস্তা আনিছে, এই গৰুৰ দানা খোৱা বস্তাটো আনিছে, বস্তাত ভৰাও, এনেকুৱা কয়। কোনে কৈছে এইটো? হৰিপ্ৰসাদ নেওগ আৰু সঞ্জীৱ নাথ ড্ৰাইভাৰ আৰু PSO।